মহাভাৰত হে গাইজ ৱেলকাম টু আৱাৰ চেনেল অসমে টু জেড। এফালে গৈ আছোঁ, ক'ত গৈ আছোঁ এইটো আপোনালোক পাছত গম পাব। মানে মই পাছফালে গৈ আছোঁ, পাছফালে কি কাৰণে গৈ আছোঁ সেইটো আপোনালোকে আকৌ পাছত গম পাব। তো গতিকে ভিডিঅ'টো চাই থাকক। মানে ভিডিঅ'টো এই কাৰণে আপলোড কৰিবলগীয়া হৈছে, এই যে সৰিয়হৰ ছিজন চলি আছে, সেই সৰিয়হৰ কাৰণে মানে এতিয়া মই মানে মাৰ লগত সৰিয়হ মানে মই তুলি আছোঁ আৰু মানে ছোৱালী কাম যদিও মই লাজ কৰা নাই। মানে মই কিন্তু এটা কথা ভাল পাওঁ, মানে আপোনালোকে মোৰ বেছিকেইজন ভিউ নালাগে, 10জনেও যদি চায় মই বহুত ভাল পাওঁ। মই সেই 10জনক মানে ৰেচপেক্ট কৰোঁ, মানে যিকেইজনে চায়। মোৰ তথাপিতো ছাবস্ক্ৰাইবাৰ বেছি নাই বাৰু, যিসকলে চায় তেওঁলোকে শ্বেয়াৰো কৰি দিয়ে বাৰু। মই বিশেষ ক'বলৈ নাযাওঁ, মই সেইটোৱে মানে বহুত ভাল লাগে। মই মানে নকওঁ আৰু মানে আপোনালোকক। তো গৈ আছোঁ সেই পাছফালে, মানে আমাৰ পথাৰ। তো বলকচোন ভিডিঅ'টো আৰু অকণ আগলৈকে যাওঁ, তো চাই থাকক। কিবা কিবি বেয়াও হ'ব পাৰে আৰু ক্ষমা কৰি দিব। এয়া হৈছে পথাৰ, মানে সৰিয়হ পাতৰি তুলিছ? অঁ তুল। लेकिन सुन के अच्छा लगा। সেয়া হৈছে আমাৰ ছাইডতে অলপ চব্জি খেতি, আৰু সেয়া মায়ে তুলি আছে আৰু মানে সেয়া আমাৰ মা সেয়া তুলি আছে, আৰু বেছি বাকী নাই, এইকণ বাকী আছে। এতিয়া ময়ো তুলিম এইকণ খেতি। মানে আমাৰ মানে পানীটো বহুত লেটকৈ ওলাই গ'ল যে, সেইকাৰণে মানে কৰিব পৰা নগ'লে এইকণ খেতি ইয়াতে। তাৰপিছত বাকী সেয়া আমাৰ ছাইডৰ মানুহ মানে এয়া মানে এইটো পাছতীয়া, আৰু সেইটো কেঁচা হৈ আছে সৰিয়হ এতিয়াও। ইয়াত তোলা হৈ গ'ল অলৰেডি, মানে সেইটো তেনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমানে। সৰিয়হটো মানে অলপ বেয়া হয়, চাই লওক অকণমান মানে লেটকৈ কৰিলে, সেইটোৱে খেলটো। গাইছ সৰিয়হ তুলি প্ৰায় হৈ গ'ল, এয়া মাহে তুলি আছে। মানে কণ বাকী মই ৰৈ দিছোঁ আৰু অকণমান, মানে কালিৰ পৰা তুলি থকা হৈছে, আৰু দুদিন মানে শুকাবলৈ দিয়া হ'ব সৰিয়হটো। তাৰপাছত বাকী প্ৰচেছখিনি আপোনালোকে চাই যাব, মানে কেনেকৈ মাৰে মানে সৰিয়হটো উলিয়াই চাই যাব ভিডিঅ'টো। তো গাইছ মানে মই বিশেষকৈ এডোখৰতে এটা কথা কওঁ, মানে আজি ৰাতি প্ৰগ্ৰেম এটা আছে মোৰ, যিটো মানে মই ভাওনাত প্ৰজেকশ্যন কৰোঁ বা থিয়েটাৰ এনেকুৱা কাষ্টিং এনেকুৱা কৰোঁ। মানে আজি মোৰ जल्दी बोल, कल सुबह पनवेल निकलना है। আপোনালোকে যদি সেইবোৰ কামৰ বাবে মোক কণ্টেক্ট কৰিব পাৰে, যদি বিচাৰে দেই, মানে তেনেকুৱা ধৰণৰ কামবিলাক মই কৰোঁ, মানে সেইবোৰ মোৰ কাম। গতিকে আৰু যদি ভাওনাত মানে তেনেকুৱা কাম আপোনালোকৰ প্ৰয়োজন হয়, এডিটৰ পৰা ধৰি মানে সেই প্ৰজেকশ্যনৰ গোটেই কামটো মই চাই দিওঁ। গতিকে আপোনালোকে মোক সেইটো কামত কণ্টেক্ট কৰিব পাৰে। ছেকেণ্ড ডে সেই মানে হাতত বস্তা, মানে পালখন অলপ মানে গণ্ডগোল হৈ গ'ল, তাকে বস্তাবোৰ লৈ আহিছোঁ আৰু হাতত বেজি গ'লি। তো চাই যাওক কি পদ্ধতিত মানে সৰিয়হটো মৰা হয়, মানে জানেই আৰু তথাপিতো আৰু ব্লগটোৰ কাৰণে। ট্ৰেক্টৰে সৰিয়হটো মাৰি লোৱাৰ পিছত এতিয়া মানে আপোনাৰ পেলিব লাগিব, মানে টঙনিয়াব লাগিব হেৰিয়ে ওখনে, সেইটো পাহৰি গৈছোঁ। গতিকে চাই যাওক। এয়া সৰিয়হটো ফিনিছেই হ'ল আৰু মাৰি, এয়া ভাইটিয়ে মাৰি আছে, ভাইটি পপাই হৈছে আৰু। আপোনালোকেতো জানেই সৰিয়হ মৰা প্ৰচেছটো, জাষ্ট এইটো ব্লগিঙৰ কাৰণে মইতো শ্বুট কৰিছোঁ। মায়ে চাহ দিলে, চাহটো খাই লওঁ আৰু গাইছ। লাল চাহ 150 रुपया देगा। এয়া সৰিয়হটো এয়া চালি থকা হৈছে এনেকেই আৰু। এয়া দেখিছে সৰিয়হে ওলাবই হৈছে আৰু পাতল চালনীটো দিবলৈ আছে। সৰিয়হটো চালি থকা হৈছে, এয়া মানে যিটো পাতল বৰণটো সেইটো ওলাইছে। এয়া এইফালৰ পৰা হাৱা আহি থাকিব লাগিব, মানে চাই লওক প্ৰচেছটো এবাৰ। এয়া পাতল চামনিটো মানে আঁতৰোৱা হৈছে, মানে জানেই আৰু বাকীখিনি আপোনালোকে। এয়া বস্তাত ভৰাই লোৱা হ'ল। সেইটো সুধিবিচোন, লজিকেল কথা। আৰু বেছি নাই তো, মানে গোটেইখিনি কৰি প্ৰচেছ হৈ গ'ল। এয়া
ধান অঁ চৰি কি আছিলে সৰিয়হ মই আপুনিতো জানেই মই ভুলত কৰোঁ বুলি গতিকে এয়া তুলি থকা হৈছে উঠালে ৰে দেৱা উঠালে ৰে বাবা তো বহুত দিন ভিডিঅ' দিয়াও হোৱা নাই তো ভিডিঅ' দিম মানে এতিয়া বনামহে আৰু ভিডিঅ' মানে আকৌ মাজতে অফ হৈ আছিলে কিছুমান প্ৰব্লেমৰ কাৰণে ঢেৰ প্ৰব্লেম মানে আৰু গম পায় মানে গম নাপায় কিছুমানে বাৰু তথাপিও মানে সেই প্ৰব্লেমবিলাকৰ কাৰণে মানে ভিডিঅ' বনোৱা নাই ভিডিঅ' বনাম আৰু মানে নতুন এখন শ্বৰ্ট ফিল্মো বনাম আৰু এটা ভিডিঅ' পাব মানে এইকেইদিনতে তো আমাৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে ভিডিঅ'টো আজিলৈ ইমানে ৰাখিলোঁ আৰু যিখিনি জানিবলগীয়া আছে সেইখিনি আপোনালোকে পাছত জানিব নেক্সট ভিডিঅ'ত গতিকে বাই মহাভাৰত 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 চক্ৰ চালনী